কথা এটা কওঁ, আজিকালি আমি সফলতা বিফলতা হৰা জিকা এইবোৰতে নিজকে ইমানেই ব্যস্ত ৰাখোঁ যে জীৱনটো উপভোগ কৰিবলৈ পাহৰি গ'লোঁ। ইমানেই নহয়, আজিকালি সকলোৱে কৰ্মই জীৱন হৈ পৰিল। আমি পাহৰি গ'লোঁ যে আমি শেষবাৰৰ বাবে কেতিয়া সুখী আছিলোঁ। মাথো আমিবোৰ জীৱন পথত দৌৰি আছোঁ। চোৱা, জীৱনে তোমাক ভাল লগা বা বেয়া লগা সকলো সময়েই দিব। এইবোৰৰ কাৰণে তুমি ইমান চিন্তা নকৰিবা। জীৱনটো কেৱল সফলতাবোৰৰ পাছতে দৌৰিবলৈ নহয়, জীয়াই থাকিবলৈও হয়। তেন্তে কিয়নো জীৱনটো অকণমান সময় ৰৈ এই পলবোৰক মুক্তভাৱে স্পৰ্শ কৰোঁ। কিয়নো যেতিয়া এই সময়বোৰ স্মৃতিৰ ছবিবোৰত ভাহি আহিব, তেতিয়া নিজেই অনুতপ্ত নহওঁ। যেতিয়া হাঁহিছা, প্ৰাণ খুলি হাঁহা, বেলেগক দেখুৱাবৰ বাবে নহয়। কিয়নো জীৱনত যদি সকলোতকৈ প্ৰয়োজনীয় কিবা আছে, সেয়া কেৱল মাত্ৰ নিজৰ জীৱনটো।